Hello everyone, welcome to Deepsika's vlog. আজি আপোনালোকৰ মাজলৈ মই চেপন বিহুৰ এটি ভিডিঅ' লৈ আহিছো। সকলোৱে জানে অসমত চেপন বিহু কিমান ডাঙৰকৈ পতা হয়। তাকে মই চেপন আহিছিলো আৰু দিনতে আপোনালোকক বাহিৰৰ পৰা অলপ পৰিবেশটো দেখাবলৈ চেষ্টা কৰিম। আজি ৰাতিলৈ আহিবও পাৰো, যদি আহো আপোনালোকক নিশ্চয় দেখাম ভালদৰে। আজি ৰাতিকে প্ৰগ্ৰেম আছে প্ৰবীণ বৰা, শংকুৰাজ আৰু নীল আকাশৰ। এয়াই আৰু আপোনালোকক ৰাতিকে যদি আহো দেখাম। ঠিক আছে, আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাব। চেপন ৰঙালী বিহু সন্মিলন শ্ৰীযুত ৰাণা প্ৰতাপ বৰুৱাদেৱৰ পৰিৱৰ্তন কৰা এই সময়ত গোটেই চেপ্টম্বৰ অঞ্চলে এনেকুৱা সময়ত আগুনৰ পিছত অকণমান খোলা যথেষ্ট উচ্চৰ্গী হয় আৰু মানে নগৰ বুলি কৈছে। গতিকে এই দুইটা কথাৰ মাজতে চেপন এই নামটো নামাকৰণ কৰা হৈছে বুলি বুৰঞ্জীবিদসকলে ক'ব খোজে। গতিকে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত বসবাস কৰে। প্ৰায় প্ৰত্যেকটো অসমীয়া জাতিৰ অংগ জনগোষ্ঠীৰ এই অঞ্চলত আছে। গতিকে বহুত ভাল লাগিল। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকৰ এই মৰম পাই ময়ো বিভিন্ন ঠাইত গৈ বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ' বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। তো সেয়া বাই, থেংক ইউ। बहुत अच्छा लग रहा है, बहुत अच्छा। थैंक यू सो मच। খুব হেঁপাহ আছিল আজি সেইজন ডাঙৰীয়াক মই মঞ্চমতি মোৰ কালৰ গামোচাখন পিন্ধাই দিম বুলি ভাবিছিলোঁ, কিন্তু তেখেতে সদায় আঁতৰি থাকে। সন্মানীয় শ্ৰীযুত মৃদুল ফুকন ডাঙৰীয়া
जितनी जान दिखा सकते हो, जितनी तेज ला सकते हो वो लोग करेंगे। सही है? तैयार हो लोगों? भाई साहब, this is the longest crowd I've got. So हम लोग शुरू करेंगे। पहले हम लोग एक ब्लॉक ले लेंगे, फिर हम लोग इंस्टा स्टोरी लेंगे। So जी, मेरा नाम अनुराग है और आपको पता है बाबू भैया भी आए थे अपने आसाम टूर पर और अभी हम लोग सेवन कॉलेज में बिहू के लिए और जो चीज मैं आपको चेक कराने वाला हूँ वो चेक करें बॉय। आसाम के लोग आई लव यू भाई, तब भाई चलता है आसाम की हालत करी क्रेजी अभी और बार हम लोग इंस्टाग्राम पे रहेंगे गाइस। এয়া আমি এতিয়া প্ৰগ্ৰেম চাই ঘৰলৈ ঘূৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।